মানুহ যিমানেই উচ্চ শিক্ষিত নহওক কিয়, যদিহে তেওঁৰ মানৱতা গুণ নাথাকে, তেতিয়াহ'লে সেই শিক্ষাৰ কোনো মূল্য নাথাকে। স্থায়ী সম্বন্ধবোৰ সদায়েই চৰ্তহীন। যি সম্বন্ধত চৰ্ত থাকে, তাত আবেগ, আন্তৰিকতা, হেঁপাহ, মৰম একোৱেই নাথাকে। থাকে মাথো যান্ত্ৰিকতা, বিনিময় প্ৰথা, লোৱা আৰু দিয়া, সকলো হিচাপ মতে। সেয়া একমাত্ৰ চুক্তিৰ বাদে আন একো নহয়। পৃথিৱীত সকলো সলনি হ'ব পাৰে, কিন্তু মাৰ মৰম কেতিয়াও সলনি নহয়। সকলোবোৰ ঠিক কৰিবলৈ সঁচা মনেৰে প্ৰয়াস কৰা জনকো কিছুমান মিছা অভিযোগে শেষ কৰি পেলায়। জীৱনত আমি কি কৰা উচিত কোনেও আমাক ক'ব নোৱাৰে। আমি নিজেই নিজৰ পথ বাছি ল'ব লাগিব। এতিয়া মই কোন পৃথিৱীত আছোঁ মই নিজেই নাজানো, যদিও বা বহুতৰে পৰা বহুত দূৰত, তথাপিও মই যেন নিজৰ নিচেই ওচৰত। কিবা যেন আচৰিত অনুভৱ, আগতে চকুত নলগা সৌন্দৰ্য বিচাৰি পাইছোঁ চাৰিওকাষত। কিছুমান কথা নিজৰ মাজতে ৰখাটো ভাল। নিজৰ সকলো অনুভৱ সকলোকে জনাব নালাগে, কাৰণ সকলোৱে সকলো কথা বুজি নাপায় আৰু সকলোৱে সকলো অনুভূতিৰ মূল্য দিব নোৱাৰে। দুখটো সকলোৰে জীৱনত আছে। কোনোবাই হয়তো মন খুলি দেখাইছে আৰু কোনোবাই দুখ লুকুৱাই হাঁহিৰে দিনবোৰ পাৰ কৰি আছে। অযোগ্যজনক যদি প্ৰয়োজনতকৈ অধিক গুৰুত্ব দিয়া যায়, জীৱনত ক'ৰবাত সেইজনে আপোনাক গুৰুত্বহীন কৰি পেলাব।